মই প্ৰথমতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নেতা আছিলোঁ। ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ মই সভাপতি আছিলোঁ। তাৰপিছত মই ছাত্ৰ সন্থাৰ পৰা পদত্যাগ কৰাৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ আৰু 2018 চনৰ জুন মাহৰ 19 তাৰিখৰ পৰা 2020 চনৰ নৱেম্বৰ মাহৰ 15 তাৰিখলৈকে মই এই জাতীয় কংগ্ৰেছ দলত আছিলোঁ আৰু বিভিন্ন পদত মই কাম কৰি আছিলোঁ। কিন্তু মই লক্ষ্য কৰিলোঁ যে BTC অঞ্চলৰ ভিতৰত ভাৰতীয় জাতীয় কংগ্ৰেছ বুলিয়েই নহয়, ভাৰতীয় জনতা পাৰ্টি BJP তেনেকুৱা কোনো ধৰণৰ ৰাষ্ট্ৰীয় দলৰ কোনো ইয়াত গুৰুত্ব নাই, তেওঁলোকৰ কোনো ধৰণৰ সদিচ্ছাও ইয়াত নাই কাম কাজ আগবঢ়াই নিয়াৰ। লগতে ইয়াৰ আঞ্চলিক সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত ইয়াত যিখিনি মানুহ আছে বিটিয়াৰবাসী ৰাইজ তেওঁলোকেও আঞ্চলিক ৰাজনৈতিক শক্তিৰ ওপৰতে ইয়াতে মানে বিশ্বাস কৰিছে, আস্থা ৰাখিছে। আৰু বিশেষকৈ নতুনকৈ যিটো আমাৰ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল বুলি যিটো UPPL দল গঠন কৰা হৈছে, তাৰ নেতা এগৰাকী বিচক্ষণ ছাত্ৰ নেতা মাননীয় প্ৰমোদ বড়োদেৱৰ নেতৃত্বত সমগ্ৰ বিটিয়াৰবাসী ৰাইজে 100% মানে বিশ্বাস ৰাখিছে, আস্থা ৰাখিছে। সেয়েহে এই বিটিয়াৰ অঞ্চলখনৰ মানে সামগ্ৰিক উন্নয়নৰ বাবে তেখেতৰ লগত সহায় সহযোগ কৰিবৰ কাৰণে মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰি বৰ্তমান UPPL দলত যোগদান কৰিছোঁ। আপোনালোকৰে এটা যিহেতু ষ্টুডেণ্ট ইউনিয়ন আছে, হয়, সেই ষ্টুডেণ্ট ইউনিয়ন যিটো আপুনি কৈছে মানে BPF হয়, ইয়াতে দুৰ্নীতি লুণ্ঠন কৰি আছে বুলি আপুনি কৈ আছে। হয়, তথাপি আপোনালোকৰ যি ষ্টুডেণ্ট ইউনিয়নে যিটো এটা পাৰ্ট আছে সেইটো BPF ছাপোৰ্ট কৰি আছে এতিয়ালৈকে। আৰু আপোনালোকৰ যিটো ইছ্যু STৰ ইছ্যু, হয়, 3জন মন্ত্ৰী থাকোঁতে যিটো BPFৰ তথাপি এনে কাম কৰি দিয়ে, তথাপি এনে BPFৰ যিটো ছাপোৰ্ট কৰি আছে, কি কাৰণে ছাপোৰ্ট কৰিছে বুলি আপুনি ভাবে? কি কাৰণে ছাপোৰ্ট কৰিছে বুলি কোৱাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ। মানে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ময়ো প্ৰাক্তন নেতা আছিলোঁ আৰু আমি যথেষ্ট কষ্ট কৰিছোঁ আৰু গোটেই অসমত হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে, নেতাই, ৰাইজে আদিবাসী ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰিছিল, কৰি আছে আৰু কৰি থাকিব। কিন্তু BPF দলটোই আমাৰ এই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক দুভাগত বিভক্ত কৰিবলৈ মানে তেওঁলোকে সহায় সহযোগ কৰিছে। তেওঁলোকে খালি যেনেকৈ গোটেই অসমতে বিভিন্ন বিটিয়াৰৰ ভিতৰত বিভিন্ন ঠাইত তেওঁলোকে যুৱ যুৱতীক মদ খাবলৈ শিকাইছে, মাংস খাবলৈ শিকাইছে, তেনেকৈয়ে মানে তেওঁলোকে ছাত্ৰ সংগঠনবিলাককো বিভিন্ন ধৰণৰ দল সংগঠনক তেওঁলোকে মানে নিজৰ ছাত্ৰৰ কাৰণে ব্যৱহাৰ কৰি আহিছে। এতিয়া সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নিজৰ যিটো তেওঁলোকৰ সিদ্ধান্ত, কোন দলক ছাপোৰ্ট কৰিব, কোন দলক নকৰিব, সেইটো তেওঁলোকৰ নিজা ডিচিশ্যন। কিন্তু মই তেওঁলোকক আহ্বান জনাব বিচাৰিছোঁ, সেই BPF দলৰ এসময়ৰ সাংসদ মাননীয় বিশ্বজিৎ দৈমাৰী মহাশয় আৰু 3জনকৈ মন্ত্ৰী মাননীয় প্ৰমীলাৰাণী ব্ৰহ্ম বাইদেউ, ৰিহন দৈমাৰী ছাৰ আৰু চন্দন ব্ৰহ্ম ছাৰ, তেওঁলোকে এই আদিবাসী ছাত্ৰ সন্থাক এটা সময়ত প্ৰতিশ্ৰুতি দিছিল যে যি কৰি হ'লেও দৰকাৰ হ'লে কিনি ফালে হ'লেও বোলে তেওঁলোকে ST জনজাতিকৰণ আদিবাসী ৰাইজক কৰাই দিব। আজি কিন্তু অসমৰ চৰকাৰখন BJP আৰু BPFৰ মিত্ৰতাত চলি আছে আৰু সেই BPF দলৰ তাত অসম চৰকাৰত 3জনকৈ মন্ত্ৰী আছে। কিন্তু আজিলৈকে তেওঁলোকে এই জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে NOC দিছোঁ বুলি কয়, NOC দিছোঁ বুলি কয়, কিন্তু জনজাতিকৰণৰ কোনো পদক্ষেপত যদি অলপমান আগবাঢ়ি যায়, প্ৰক্ৰিয়াটো যদি অলপ আগবাঢ়ি যায়, তেওঁলোকে দিল্লীলৈ গৈ পেলাই মেমৰেণ্ডাম দিয়ে আৰু কয় যে আমি যদিহে আদিবাসীসকলৰ জনজাতিকৰণ বা অনুসূচীকৰণ আমাৰ ক'বলগীয়া নাই, ক'বলগীয়া যদি আছে BPFৰ দুৰ্নীতি, কেলেংকাৰী আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ক'বলগীয়া আছে। এইখিনিয়ে মোৰ ক'বলগীয়া। 17 বছৰৰ BPF চৰকাৰে আপোনালোকৰ যিটো আদিবাসীৰ কাৰণে কি কি কৰিছে বুলি বা আপোনালোকে কি ধৰণে ব্যৱহাৰ কৰি আছে বুলি ভাবে আপুনি? যিটো আমি কেতিয়াবা শুনি পাই আদিবাসী মানুহ BPFে কেতিয়াবা ভোটৰ কাৰণে ব্যৱহাৰ কৰি আছে, ভোটৰ কাৰণে মাত্ৰ ব্যৱহাৰ কৰা হৈ আছে। মইতো ক'লোৱেই ইতিমধ্যে, চাকৰি বাকৰিৰ ক্ষেত্ৰতে হওক, লেণ্ড এডভাইজাৰী বৰ্ডতে হওক, তেওঁলোকে মানে ভূমিৰ অধিকাৰৰ কথা কৈ আছেতো। লেণ্ড এডভাইজাৰী বৰ্ডটো কিহৰ লগত জড়িত? ভূমিৰ লগত জড়িত। গতিকে ভূমিৰ অধিকাৰ দিবই যদি আছে আপোনালোকে, তেতিয়াহ'লে আপোনালোকে লেণ্ড এডভাইজাৰী বৰ্ডত আজিলৈকে কিয় মুছলিম মানুহ, গোৰ্খা মানুহ, আদিবাসী মানুহ, কোচ-ৰাজবংশী মানুহ কিয় ৰখা নাই? তাতে গম পোৱা যায় আপোনালোকে কেনেকৈ ধৰণৰ পলিটিক্সটো কৰি আছে। এফালে আপোনালোকে অবড়ো আৰু বড়োৰ কথা কয়, আনফালে অবড়ো মানুহখিনিক কোনো ধৰণৰ মানে এতিয়া প্ৰমোদ বড়ো ছাৰে প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ কাৰণে উন্নয়ন বৰ্ডৰ কথা কৈছে, আদিবাসী উন্নয়ন পৰিষদ, উন্নয়ন বৰ্ড এটা থাকিব।
তেনেকৈ মাইনৰিটি উন্নয়ন বৰ্ড এটা থাকিব, গোৰ্খা উন্নয়ন বৰ্ড এটা থাকিব। গতিকে সেইটো 17 বছৰে BPF কিয় নকৰিলে? কৰিব পাৰিলেহেঁতেন। গতিকে অকল আদিবাসী বুলিয়ে নহয়, সকলো জাতি জনগোষ্ঠী তেওঁলোকে মানে অকল ভোটৰ স্বাৰ্থতে আজিলৈকে ব্যৱহাৰ কৰি আহিছে। বহুতো লুণ্ঠন হৈছে। কিন্তু যোৱা জানুৱাৰী মাহৰ যিটো BTR চুক্তি স্বাক্ষৰিত হ'ল, তাৰ দ্বাৰাই ইয়াত আমি আজি ক'ব পাৰোঁ যে অস্ত্ৰধাৰী উগ্ৰপন্থী সংগঠনৰ যিটো সমস্যা, সেইটো এক প্ৰকাৰৰ শেষ হৈ গৈছে বুলি ক'ব পাৰোঁ। গতিকে এইটো খুব এটা ঐতিহাসিক চুক্তি আৰু এটা খুব মানে আমাৰ সকলোৰে কাৰণে আদৰণীয় পদক্ষেপ। এই পদক্ষেপৰ লগত যদি আমি BTR-বাসী সকলো ৰাইজে একেলগে আগবাঢ়ি নাযাওঁ, তেতিয়াহ'লে ক্ষতিটো আমাৰেই হ'ব। আমাৰ মাজত কিছুমান দল সংগঠনে অপপ্ৰচাৰ চলাই আছে আৰু বিশেষকৈ BPF-ৰ প্ৰত্যক্ষ হস্তক্ষেপত তেওঁলোকে BPF-ৰ প্ৰত্যক্ষ সমৰ্থনত সহযোগত তেওঁলোকে অপপ্ৰচাৰ চলাই আছে। তেওঁলোকে ৰাইজৰ মাজত কৈ আছে যে যদিহে UPPL দলটিয়ে BTR-ত শাসনভাৰ লাভ কৰে, চৰকাৰ গঠন কৰে, তেনেহ'লে ইয়াত অবড়ো মানুহখিনিয়ে, আদিবাসী, কোচ ৰাজবংশী, ইছলাম ধৰ্মৰ আমাৰ মুছলিম মানুহখিনি বা তেনেকুৱা অন্যান্য যিবিলাক গোৰ্খা আমাৰ ভাইসকল আছে, এই সকলো মানুহে হেনো ইয়াৰ পৰা উঠি যাব লাগিব, তেওঁলোকক হেনো খেদি দিব, তেনেকুৱা ধৰণৰ এটা অপপ্ৰচাৰ কৰিছে। তাৰ উপৰিও অপপ্ৰচাৰ কৰিছে তামোল গছৰ ওপৰত, নাৰিকল গছৰ ওপৰত, ছাগলীৰ ওপৰত, গৰুৰ ওপৰত তেওঁলোকে টেক্স লগাই দিব আৰু মানুহক অতি মানে ব্যতিব্যস্ত কৰিব বুলি তেওঁলোকে অপপ্ৰচাৰ চলাইছে। মই আজিৰ এই সংবাদমেলৰ যোগেদি স্পষ্টভাৱে BTR-বাসী ৰাইজক এগৰাকী প্ৰাক্তন ছাত্ৰ নেতা হিচাপে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আঞ্চলিক পৰ্যায়ৰ পৰা কেন্দ্ৰীয় পৰ্যায়লৈকে কাম কৰা এগৰাকী ছাত্ৰ নেতা, প্ৰাক্তন ছাত্ৰ নেতা হিচাপে, এগৰাকী BTR-বাসী ৰাইজ হিচাপে, এগৰাকী মই বড়ো শব্দটো ক'ব নিবিচাৰোঁ, তথাপিও কৈছোঁ যে বড়ো নহয়, মই অবড়ো জনগোষ্ঠীৰ, আদিবাসী জনগোষ্ঠীৰ এগৰাকী শিক্ষিত আৰু সচেতন যুৱক হিচাপে মই সকলোকে আহ্বান জনাব বিচাৰিছোঁ, এনেধৰণৰ অপপ্ৰচাৰত আপোনালোকে ভুল নাযাব। যিসকল লোকে এনেধৰণৰ অপপ্ৰচাৰ কৰি আছে, সেইসকল লোকক মই চেলেঞ্জ কৰি ক'ব পাৰোঁ, মই ডাঠি ক'ব পাৰোঁ, সেইসকল লোকে BPF-ৰ পৰা পইচা গ্ৰহণ, তেওঁলোকে টকা পইচা লৈছে যথেষ্টভাৱে, টকা পইচা লৈ দুৰ্নীতিত আৰু কেলেংকাৰীত ডিঙিলৈকে নিজৰ মানে মূৰলৈকে সম্পূৰ্ণভাৱে ঢাক খাই যোৱা BPF দলক শেষবাৰৰ কাৰণে আকৌ তেওঁলোকে মানে ক্ষমতা প্ৰদান কৰিবৰ কাৰণে এই ধৰণৰ অপপ্ৰচাৰ চলাই আছে। তেওঁলোকে যদি ইমানেই BTR-বাসী ৰাইজৰ কাৰণে চিন্তিত, তেওঁলোকে যদি BTR-ৰ সকলো জাতি জনগোষ্ঠীৰ সম বিকাশ, সম উন্নয়ন আৰু এই অঞ্চলখনৰ সৰ্বাংগীন উন্নতি আৰু বিকাশৰ কাৰণে যদি চিন্তিত হয় তেওঁলোকে, তেনেহ'লে মই তেওঁলোকক ক'ব বিচাৰিছোঁ, তেওঁলোকে প্ৰত্যেকটা VCDCত হোৱা প্ৰতিটো ডিপাৰ্টমেণ্টৰ কেলেংকাৰীখিনিক ৰাইজক উদঙাই দেখুৱাই দিয়ক। আমি ৰাইজৰ মাজলৈ যাম। নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে 7 ডিচেম্বৰ আৰু 10 ডিচেম্বৰত। তেতিয়ালৈকে 7 ডিচেম্বৰলৈকে আৰু 10 ডিচেম্বৰৰ আগলৈকে আমি এতিয়ালৈকে ৰাইজৰ মাজত সোমাই আছোঁ। আমি ৰাইজৰ মাজত যাম, আমি তথ্য সহকাৰে যাম। এনৰেগাত বা অন্যান্য যিকোনো ডিপাৰ্টমেণ্ট যিবিলাক আছে, সেই ডিপাৰ্টমেণ্টবিলাকত কিমান ধৰণৰ কেলেংকাৰী হৈছে, কোনটো জব কাৰ্ড কাৰ নামত আছে, কোনে টকা পইচা উলিয়াই খাইছে, সেইবোৰ আমি এটা এটা তথ্য মানুহৰ মাজত উদঙাই দেখুৱাই দিম। কোনজন MCLA ইলেকশ্যন খেলাৰ আগতে অতি সাধাৰণ জীৱন যাপন কৰিছিল, এতিয়া কেনেকৈ তেওঁ শ IOI ঘৰৰ টকা আত্মসাৎ কৰিছে, কেনেকৈ কাৰ 10খন ট্ৰেক্টৰ আছে, কাৰ 15খন ট্ৰেক্টৰ আছে, কাৰ কেইখন JCB আছে, কাৰ কিমান তামোল বাগান আছে, চাহপাত বাগান আছে আৰু বিভিন্ন ধৰণৰ সা সম্পত্তি গোটেই অসমৰ বিভিন্ন চুকে কোণে তেওঁলোকে গঢ়ি তুলিছে, আমি তথ্যসহ ৰাইজক দেখুৱাই দিম। এইবোৰ মই এগৰাকী প্ৰাক্তন সংগঠনৰ এগৰাকী প্ৰাক্তন নেতা হিচাপে মই সকলো দল সংগঠনক BTR-ত কাম কাজ কৰি থকা, নিজৰ অধিকাৰৰ কাৰণে সংগ্ৰাম চলাই থকা প্ৰত্যেকটা দল সংগঠনক মই আহ্বান জনাম যে আপোনালোকে যদি BTR-ৰ প্ৰকৃত উন্নয়ন আৰু প্ৰকৃত সমবিকাশ সকলোৰে বিচাৰিছে, তেতিয়াহ'লে দুৰ্নীতি আৰু কেলেংকাৰীৰ বিৰুদ্ধে যদি আপোনালোকে মাত নামাতে, তেনেহ'লে এইটো মিছা সংগ্ৰাম বুলি মই ক'ব বিচাৰোঁ। আপোনালোকে BTC 17 বছৰে শাসন কৰা হাগ্ৰামা মহিলাৰীৰ চৰকাৰৰ প্ৰত্যেকজন EM আৰু MCLA তেওঁলোকৰ যিবিলাক কুশাসন, অপশাসন, দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ, সেইখিনি আপোনালোকে উদঙাই দিয়ক। আমি উদঙাই দি আছোঁ, আমাৰ লগত আপোনালোকে সহায় সহযোগ কৰক, তেতিয়াহে BTR-খন ধুনীয়াকৈ আগবাঢ়ি যাব আৰু BTR-বাসী ৰাইজে তেতিয়াহে আচল অধিকাৰখিনি লাভ কৰিব। এতিয়া বহুতে কৈছে ভূমিৰ অধিকাৰ ইয়াৰ পৰা হৰাই যাব বুলি ভালে। মই সকলোকে ক'ব বিচাৰিছোঁ, সকলো BTR-বাসী ৰাইজক ক'ব বিচাৰিছোঁ যে ভূমিৰ অধিকাৰ হৰাই যোৱাটো বাদেই ওলোটাই ইয়াতে ভূমিৰ অধিকাৰ দিয়াহে হ'ব।
ইয়াতে বহুখিনি আলোচনা বিলোচনা কৰা হৈছে, আঁচনি লোৱা হৈছে আৰু এই বিটিআৰ চুক্তিখনতো যথেষ্ট আমি মানে দফাবিলাক দেখিবলৈ পাইছোঁ যে ইয়াতে ভূমি অধিকাৰ যোৱাটো বাদে যিসকল আমাৰ ভূমিহীন মানুহ আছে তেওঁলোককো ভূমি দিয়াৰ কাৰণে পদক্ষেপ লোৱা হৈছেই। বিশেষকৈ আদিবাসী জনগোষ্ঠীৰ মাজত কিছুমান নেতাই, কিছুমান বিশেষ দল সংগঠনৰ নেতাই এটা অপপ্ৰচাৰ চলাই আছে যে ইয়াতে যদি UPPLক চৰকাৰ গঠন কৰিবলৈ দিয়া হয় তেতিয়াহ'লে ইয়াৰ মানুহখিনি উঠি যাব লাগিব বুলি কৈছে। আমি সকলোকে ক'ব বিচাৰিছোঁ, হয় নমস্কাৰ সকলোকে, মই প্ৰভাত দাস পানিকা, নতুনকৈ মই ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল অৰ্থাৎ UPPL দলত জইন কৰিছোঁ আৰু আজি কেইটামান বিশেষ কাৰণত এই সংবাদ মেলখন সম্বোধিত কৰিবলৈ মই আগবাঢ়ি আহিছোঁ। সেই কাৰণসমূহ হৈছে যোৱা 17 বছৰে BTC চুক্তি হোৱাৰ পিছত আমাৰ হাগ্ৰামা মহিলাই নেতৃত্বাধীন BPF দলে গোটেই BTCত যি দুৰ্নীতি আৰু কেলেংকাৰীৰ মাজেৰে এটা শাসন চলালে, সেই শাসনৰ অন্ত পেলাই BTCত এক নতুন যুগৰ সূচনা কৰিবলৈ, এক বৈপ্লৱিক চিন্তাধাৰাৰে ৰাজনীতিটোক অগ্ৰগতিৰ দিশত আগবঢ়াই নিবৰ কাৰণে, বিকাশৰ দিশত আগবঢ়াই নিবৰ কাৰণে আমাৰ প্ৰাক্তন আপচুৰ সভাপতি মাননীয় প্ৰমোদ বড়ো ছাৰে যি প্ৰচণ্ড ধুমুহাৰ গতিত আগবাঢ়ি আহিছে, তেনেকুৱা এক মুহূৰ্তত তেওঁৰ সেই বৈপ্লৱিক চিন্তাধাৰাক বাধা দিবৰ কাৰণে বা সমগ্ৰ জাতি জনগোষ্ঠীক একেলগে লৈ আগবঢ়াই নিবৰ কাৰণে তেওঁ যি প্ৰচেষ্টা হাতত লৈছে, তাক পথভ্ৰষ্ট কৰিবৰ কাৰণে আমাৰ ভিতৰতে কিছুমান মানুহে, কিছুমান দল সংগঠনৰ নেতাই কিছুমান মিছা প্ৰচাৰ, অপপ্ৰচাৰ চলাই আমাৰ মাজত আকৌ সেই মানে অশান্তি, বিশ্বাসহীনতা, গোষ্ঠীগত ঘৃণি সেনেধৰণৰ ভাৱ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা চলাই আছে। তাৰ হৈ কিছুমান স্পষ্টীকৰণ দিবৰ কাৰণে আজি এই সংবাদমেল আয়োজন কৰা হৈছে। আজি এই সংবাদমেলৰ যোগেৰে মই সমগ্ৰ BTRবাসী ৰাইজক জনাব বিচাৰিছোঁ যে আমি এই BTCবাসী ৰাইজে দেখি আহিছোঁ বহু যুগ ধৰি এই অঞ্চলটি অতি অশান্ত জৰ্জৰ অঞ্চল হৈ আছিলে। ইয়াত বহুকেইটা অস্ত্ৰধাৰী সংগঠনে আলফা, NDFB, BLTকে ধৰি আনপা, আনলা, বিশ্ব কমাণ্ডো ফ'ৰ্চ আদি বিভিন্ন ধৰণৰ অস্ত্ৰধাৰী সংগঠনে এই অঞ্চলটোত আন্দোলন কৰি আছিল নিজৰ নিজৰ অধিকাৰ বিচাৰি। অশান্ত জৰ্জৰ অঞ্চল আছিলে এই অঞ্চলটি। এই অঞ্চলৰ পৰা বহুত ডেকা যুৱক যুৱতী পুলিচৰ গুলীত, সেনা বাহিনীৰ গুলীত মৃত্যুবৰণ কৰিবলগীয়া হৈছে। ইয়াত BPF দলে চৰকাৰ গঠন কৰিলে যোৱা কাৰ্যকালত তেওঁলোকক আদিবাসী ছাত্ৰ সন্থাই বা অন্যান্য আদিবাসী দল সংগঠনে যথেষ্ট সহায় কৰিছে, তেওঁলোকক ভোট দিছে। কিন্তু মই চেলেঞ্জ কৰিব বিচাৰিছোঁ BPF দলৰ নেতাসকলক যে আপোনালোকে আদিবাসী গাঁওসমূহত আৰু চাহ বাগিচাৰ ভিতৰত কিমানটা জব কাৰ্ড দিছে, জব কাৰ্ড দিয়াৰ পৰিমাণ কিমান পাৰ্চেণ্ট আপোনালোকে জব কাৰ্ড দিছে আপোনালোকে দেখাই দিব, আমিও দেখুৱাই দিম ৰাইজক। আপোনালোকে লেণ্ড এডভাইজাৰী বৰ্ডত কিমানজন আদিবাসী মানুহক, কিমানজন মুছলমান মানুহক, কিমানজন গোৰ্খা মানুহক আপোনালোকে স্থান দিছে, কিমানজন কোচ ৰাজবংশীক স্থান দিছে, চাকৰি বাকৰিৰ ক্ষেত্ৰত কিমান পাৰ্চেণ্ট চাকৰি বাকৰি অন্যান্য সকলোৰে মাজত দিছে, সেইটো আপোনালোকে আমাৰ সন্মুখত আহি সংবাদ মেল কৰে, ৰাইজ মেল কৰে, যিকোনো ধৰণৰ সভা সমিতি কৰে, আপোনালোকে দেখুৱাবলৈ আগবাঢ়ি আহক আৰু আমিও দেখুৱাবলৈ আগবাঢ়ি আহিম। তেতিয়াই আপোনালোকৰ ফুফুলা স্বৰূপটো ৰাইজৰ আগত উদঙি যাব। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, ভুৱা প্ৰচাৰ কৰিব নালাগে। এই অঞ্চলত যথেষ্ট পৰিমাণে হিংসা হৈ গ'ল, যথেষ্ট পৰিমাণে মাৰ পিট, গোষ্ঠীগত সংঘৰ্ষ আদি হৈ গ'ল। এতিয়া আমি সেইবিলাক নিবিচাৰোঁ। এতিয়া আমি ভাতৃত্ববোধেৰে, মিলা প্ৰীতিৰ মাজেৰে মানুহৰ মাজত সমবিকাশ, উন্নয়নেৰে আগবাঢ়ি যাব বিচাৰোঁ। গতিকে ইয়াতে আমি চাইছোঁ এটা সময়ত গোষ্ঠীগত সংঘৰ্ষ হ'ল। সেই গোষ্ঠীগত সংঘৰ্ষবিলাকৰ পিছফালে কাৰ হাত আছে আজি আমি গম পাইছোঁ। 2003 চনত মোৰ এই গৃহ জিলা ওদালগুৰি জিলাৰ পানেৰীৰ কচুবিলত 8জনকৈ আদিবাসী ছাত্ৰ সন্থাৰ সদস্য গুলি খাই মৰিলে, 30জনমান মানুহ ইয়াতে ঘায়ল হৈ গ'ল চিৰদিনৰ কাৰণে। সেইবিলাকৰ পিছফালে কাৰ হাত আছে আমি আজি গম পাইছোঁ। 2014 চনৰ 23 ডিচেম্বৰত সংবিধিতপন্থী NDFBৰ দ্বাৰাই এটা গণহত্যা কৰা হৈছিলে, তাতে বহুকেইজন আদিবাসী লোকে জীৱন হেৰুৱাইছিলে। সেইবিলাকৰ ক্ষেত্ৰত কাৰ হাত আছে, কোনে কাক কেনেকৈ পইচা মেনেজ কৰিছিলে, কাক কেনেকৈ ফাইনেন্স কৰা হৈছিলে, সেইবোৰ আজি আমি গম পাইছোঁ। গতিকে আমি দুনাই কাৰো ওপৰত প্ৰতিশোধ লোৱা ৰাজনীতি কৰিব বিচৰা নাই।
দুনাই আমি ইয়াতে গোষ্ঠীগত সংঘৰ্ষ হোৱাৰ কোনো ধৰণৰ কাম কাজ আমি কৰিব বিচৰা নাই। আমি যিবোৰ হৈ গৈছে সেইবোৰ সমগ্ৰভাৱে সম্পূৰ্ণভাৱে পাহৰি ফালে সেইবিলাকৰ লগত জড়িত সমগ্ৰ মানুহৰ উচিত শাস্তি দাবী কৰি ফালে গোষ্ঠীগত সংঘৰ্ষবিলাকত জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে আদিবাসী মানুহ আজি কেম্পত আছে, মুছলিম মানুহ আজি কেম্পত আছে, কিছু বড়ো মানুহ আজি যথেষ্ট পৰিমাণে বিভিন্ন সময়ত ক্ষতিগ্ৰস্ত হৈছে, কোচ ৰাজবংশী মানুহ তেনেকৈ ক্ষতিগ্ৰস্ত হৈছে। এই সকলো মানুহকে যিসকল মৰিছে তেওঁলোকৰ নিকট আত্মীয়ক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰাৰ লগতে সেই যিসকল কেম্পত এতিয়াও আছে সেইসকল মানুহক নিজৰ গাঁৱলৈ, নিজৰ ভূমিলৈ, নিজৰ মাটিলৈ ঘূৰাই নিয়াৰ ব্যৱস্থা কৰাৰ কাৰণে আমি এক বিকাশশীল, এক প্ৰগতিবাদী আৰু এক বহল মনোভাৱৰ উদাৰ ৰাজনীতি কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। গতিকে আমাৰ এই যাত্ৰাত সকলোৱে হাতে হাত ধৰি সহায় সহযোগ কৰিব বুলি আমি আহ্বান জনাইছোঁ আৰু কোনোখন ভাঙি দিম, সমৰ্থন আমি উঠাই ল'ম আৰু তেওঁলোকে এইটো বন্ধ কৰিব লাগে বুলি কয়। লগতে প্ৰমীলাৰাণী ব্ৰহ্মৰ দৰে এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে স্পষ্টভাৱে মিডিয়াত কৈছে যে আমি সাপ আৰু বেং একেলগে থাকিব নোৱাৰোঁ। অৰ্থাৎ এক্সিষ্টিং এছটিসকল যেনিবা সাপ আৰু যেনিবা আদিবাসীসকল বা অন্যান্য যিসকলে মানে জনজাতিকৰণৰ দাবী বিচাৰি আছে সেইসকল যেনিবা বেং, তেনেকুৱা ধৰণৰ তাঁতশীলৰ হোৱা তেওঁলোকে কথা কৈছে। আজি প্ৰমোদ বড়ো মহাশয় যেতিয়া এপছুত আছিলে প্ৰেচিডেণ্ট হয় তেতিয়া তেওঁ এক্সিষ্টিং এছ টিবিলাকৰ হৈ মাত মাতিছিলে আৰু তেওঁ কৈছিলে স্পষ্টভাৱে যে আমাৰ এছ টিসকলৰ ক্ষতি নোহোৱাকৈ যদি আনক এছ টি দিয়ে তেতিয়াহ'লে এইটো আমাৰ কোনো ধৰণৰ ক'বলগীয়া নাই। আৰু এছ টিৰ বিষয়টো সম্পূৰ্ণভাৱে বি টি আৰ বা বি টি চিৰ চৰকাৰ বা বি টি আৰৰ নেতাসকলৰ ওপৰত নিৰ্ভৰ নকৰে, এইটো সম্পূৰ্ণভাৱে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিষয়। আমি দেখিবলৈ পাইছোঁ ৰাজ্যত আৰু কেন্দ্ৰত কিছুমান আইন লাখ লাখ কোটি মানুহে প্ৰতিবাদ কৰাৰ পিছতো জোৰ জবস্তি পুলিচ মিলিটাৰী লগাই বন্ধ ৰাখি ফালে ইণ্টাৰনেট কাটি ফালে দেশত প্ৰযোজ্য কৰা হৈছে কিছুমান আইন। যদি কেন্দ্ৰীয় চৰকাৰৰ বা ৰাজ্য চৰকাৰৰ এছ টি দিয়াৰ সদিচ্ছা থাকে তেতিয়াহ'লে মই ৰাইজক ক'ব বিচাৰোঁ অহাকালি ৰাতিপুৱাৰ ভিতৰতে জনজাতিকৰণ কৰা হৈ যাব। কিন্তু সেইটো বি টি চিৰ কোনো নেতাৰ প্ৰতিবাদ বা সমৰ্থন সেইটোৰ ওপৰত নিৰ্ভৰ নকৰে। গতিকে আমি ৰাইজে বুজি পোৱা উচিত, বিশেষকৈ আদিবাসী ৰাইজক মই আহ্বান জনাইছোঁ এগৰাকী প্ৰাক্তন আদিবাসী ছাত্ৰ সন্থাৰ নেতা হিচাপে, যে বি পি এফে লেণ্ড এডভাইজাৰী বৰ্ডত কোনো ধৰণৰ আদিবাসী মানুহক কোনোদিন ৰখা নাই। বি পি এফে চাকৰি বাকৰিৰ ক্ষেত্ৰত কিমানজন আদিবাসী মানুহক চাকৰি বাকৰি দিলে ডাটা আমাৰ হাতত আছে, কিমান পাৰ্চেণ্ট হ'ব সেই পাৰ্চেণ্টটো ওলালেই হ'ল। অন্যান্য অবড়ো মানুহকো তেওঁলোকে তেনেকৈ পিছুৱাই ৰাখিছে। গতিকে আজি সেই নিজৰ হাগ্ৰামা মহিলাৰে নিজৰ জনগোষ্ঠী বড়ো জনগোষ্ঠীৰ ওপৰতে বড়ো জনগোষ্ঠীয়ে তেওঁৰ ওপৰত সম্পূৰ্ণভাৱে আস্থা এৰি দিছে। আজি অবড়োখিনিক বড়োৰ বিৰুদ্ধে কথা কৈ ফালে এগৰাকী বড়োই হাগ্ৰামা মহিলাৰীয়ে অবড়োৰ ভোটখিনি ল'ব বিচাৰিছে। গতিকে অবড়ো মানুহখিনিয়ে এইটো বস্তু বুজি পাইছে, মই বুজাব লগা একো নাই, যে তেওঁৰ 17 বছৰৰ দুৰ্নীতি আৰু তেওঁৰ 17 বছৰৰ কেলেংকাৰী সম্পূৰ্ণভাৱে ঢাকিবৰ কাৰণে, ইছ্যুবিলাক বেলেগ ফালে লৈ যাবৰ কাৰণে, অবড়ো কৰিবৰ কাৰণে তেওঁলোকে এইবিলাক কৰি আছে। এইবিলাক আমি বুজি পাইছোঁ। কোনো দল সংগঠনৰ নিজৰ সিদ্ধান্তৰ ওপৰত আমাৰ কোনো আপত্তি নাই। আমি ৰাইজৰ ওচৰত যাম, আমি ৰাইজৰ ওচৰত ডাটাসহ যাম, আমি ৰাইজক দেখুৱাই দিম কিমানটা আই ঘৰ ক'ত খাই পেলোৱা হৈছে, কিমানটা ৰাস্তা ক'ত বৰবাদ কৰি দিয়া হৈছে, কিমানটা ফলক মাত্ৰ লগাই থোৱা আছে, কিমানটা ফাইলত কাগজত কাম কাজ হৈ যাইছে, অথচ মানে আপোনাৰ পুখুৰী কাগজত হৈ গৈছে, পুখুৰী কিন্তু তাতে নায়েই। তেনেকুৱা আমাৰ হাতত ডিটেইলছ অল বি টি চিৰ অল বি টি আৰৰ সমগ্ৰ কাম কাজৰ সমগ্ৰ ডিপাৰ্টমেণ্টৰ আমাৰ তাত ডিটেইলছ আমি পাই গৈছোঁ, আমাৰ হাতত আহি গৈছে। আমি সেইখিনি লৈ ৰাইজৰ ওচৰত যাম। আমাৰ কোনো দল সংগঠনৰ আৰু অবিশ্বাস এইবিলাকৰ কথা প্ৰচাৰ কৰিব নালাগে। তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। যদিহে তেনেকুৱা ধৰণৰ ৰাস্তাত তেওঁলোকে গতি কৰি থাকে, এটা কথা নিশ্চিত, ৰাইজে আৰু ভগৱানে তেওঁলোকক নিশ্চয় শাস্তি প্ৰদান কৰিব। ধন্যবাদ।